নমস্কাৰ, মই অভিষেক আপোনালোকক স্বাগতম জনাইছোঁ তুমি আৰু মই ছিজন নম্বৰ 1লৈ। আৰু আজি যিটো কাহিনী মই আপোনালোকক শুনাবলৈ গৈছোঁ, সেই কাহিনীটো পঠিয়াইছে মোৰ এগৰাকী ভাল বান্ধৱীয়ে। আৰু যিহেতু তাই নামটো ইয়াত উল্লেখ কৰিব দিয়া নাই, সেইকাৰণেই তাইৰ নামটো আমি ইয়াত উল্লেখ কৰিব নোৱাৰিম। আৰু কাহিনীটোত যেতিয়া মই ক'ম, তেতিয়াই তাইৰ নামটো হ'ব ৰুমি আৰু তাই যাক ভাল পায় তেওঁ হ'ব শংকু। গতিকে আহকচোন আগবাঢ়োঁ আমি আজিৰ এই কাহিনীটোলৈ। আমাৰ আজিৰ কাহিনীটোৰ শিৰোনাম হৈছে সপোন যেন এজাক বৰষুণ। কলেজীয়া দিনৰ কথা। গাত যৌৱনৰ বাঁহ লাগিছিল, সেইকাৰণে হয়তো দুইখন কিতাপ পঢ়িছিলোঁ, ৰোমান্টিক চিনেমাও চাইছিলোঁ। কাৰণ এটাই আছিল, প্ৰেমৰ সংজ্ঞা বিচাৰি। তেতিয়া হয়তো মনত ধাৰণা হৈছিল, সকলোৱে কৈছিল যে প্ৰেম মানেই হৈছে দুটি সঁচা হৃদয়ৰ মিলন। হয় জানো কথাটো? প্ৰেমটো কেতিয়াবা একপক্ষীয় হ'ব পাৰে, তাক কি আমি প্ৰেম নাম দিব নোৱাৰিম জানো? নিশ্চয় পাৰিম। আচলতে যেতিয়ালৈকে আমাৰ নিজৰ জীৱনলৈ প্ৰেম নাহে, তেতিয়ালৈকে আমি বুজিব নোৱাৰোঁ প্ৰেমনো কি। কাৰণ প্ৰেম হৈছে এক অনুভৱ, এক সঁচা অনুভৱ। আৰু আমি কিতাপ পঢ়ি নাইবা কাৰোবাৰ কথা শুনি সেইকাৰণেই প্ৰেম কি বস্তু বুজিব নোৱাৰোঁ। এয়া আছিল ৰুমিৰ কাহিনীটোৰ এটা সৰু অংশ। যদিহে সম্পূৰ্ণ কাহিনীটো আপুনি শুনিবলৈ বিচাৰে, তেতিয়াহ'লে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি যেতিয়াই কাহিনীটোৰ সম্পূৰ্ণ অংশ আপডেট কৰোঁ তেতিয়া আপুনি পাই যায়। গতিকে ষ্টে টিউন উইথ তুমি আৰু মই ইউটিউব অফিচিয়েলছ। থেংক ইউ।